কাতি বিহু শুভেচ্ছা জনালো। আজি আমি তিনিওটা বিহু খাবলৈ ওলালোঁ আৰু বেটা ওলাই কৰি ৰেডি। তেন্তে ভিডিঅ'টো চাই থাকক, গৈ পেলাই লগ পাইছোঁ। এইফালে আহিয়ে দেখিলোঁ কেক, দাদাৰ বাৰ্থডে, সেইবাবে বৌৱে ছাৰপ্ৰাইজ দিবলৈ কেক এটা অৰ্ডাৰ দিলে আৰু এতিয়া আমি দুজনীয়ে আনবক্সিং কৰি আছোঁ। আৰু এইফালে দেখিছেনে দুইটা লগ হ'লে এনেকেই খেলি থাকে। ইমানবোৰ আইটেম বনাইছে মানে কোনটো খাম কোনটো নাখাম লাগিছে। এতিয়া মানে আমাৰ খোৱাতহে জোৰ আৰু পূৰা। এইফালে মিষ্টাৰ আহি গ'ল আৰু এইফালে দেখিছেনে তিনিওটা কেনেকৈ খেলত ব্যস্ত হৈ আছে আৰু এইফালে দুইজন বন্ধু মিলি টেঙা কটাত ব্যস্ত। পথাৰত টেঙা খাব আহিলোঁ। এতিয়া ঘৰলৈ যাব ওলালোঁ। পাই তুলসী তল চাফা কৰিলোঁ, এইফালে শেৱালি ফুল লৈ আহিছিলোঁ, অলপ সজাই দিলোঁ, লগতে ল'ৰাও মোক সহায় কৰি চাওকচোন দুইটা ইমান ধুনীয়াকৈ সজাই আছে, দেখিয়ে ভাল লাগি গৈছে। মই বন্তি গছ জ্বলাই ল'লোঁ, লগতে ধূপ ধূনা জ্বলাই আশীৰ্বাদ ল'লোঁ। এনেকৈ আজি আমাৰ কাতি বিহু পালন কৰিলোঁ।